আজি বনালো মই আলুৰ পৰঠা। আলুৰ পৰঠা যদি এনেদৰে বনাই কেতিয়াও নাফাটে। ৰাতিপুৱা এটা পাৰ্চেল আহিল, তাকে লৈ আহিলোঁ। সোনাই অৰ্ডাৰ দিছিলে মোৰ কাৰণে, পূজা বুলিয়ে ক'লোৱা নাই যে। আমাৰ সোনাই পেকেটটো খুলিলে, তাইয়ে অৰ্ডাৰ দিছিলে মোৰ কাৰণে। ভাল লাগছে, কাপোৰটো ভাল। এনেকুৱা ডিজাইনৰ আহিছে, প্ৰিণ্টেডে হয়, বেছি দামো নহয়। কালাৰটো ভাল লাগিছে আৰু বুকত এইখিনি ডিজাইন কৰা আছে। আৰু এইখন চুৰ্ণি, পেণ্ট নাই ইয়াৰ লগত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আৰু এটি নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা মানে ভ্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবতে ইভিনিং কৰোঁতে গুচিয়ে গ'ল। মানে একদম দৌৰা দৌৰি হৈ গৈছে ভাত চাত বনাওঁতে। পাৰ্চেল আহিলে, মই ভাবিলোঁ পাৰ্চেলৰ পৰা আৰম্ভ কৰোঁ ভ্লগটো, কিন্তু নহ'ল আৰু। হাজবেণ্ড আহি পেলাই দৌৰা দৌৰিকৈ ভাত চাত বনাই দিলোঁ, দোকানতো দি পঠালোঁ। দেৰিয়ে হৈ গ'ল ষ্টাৰ্ট কৰোঁ বুলি, আৰু বাকী কামবোৰতো আছেইয়ে। এইকাৰণে এতিয়া টাইম পালোঁ। গুড বয়। দুয়োকে চাহ তাহ বনাই দিলোঁ এতিয়া, তাইক পঢ়াইও গ'ল। কি কৰিবা এতিয়া? হেলিটা খেলবা? তুমি কাপোৰবোৰ এনেদৰে মেলি দি থৈছোঁ। আঁঠুৱাত আনি ইয়াতো মেলি দিছোঁ, বাহিৰতো আছে, খিৰিকী দৰ্জা সকলোতে মানে কাপোৰে কাপোৰ আৰু। বৰষুণৰ বতৰত আকৌ বেছিকৈহে লেতেৰা হয়। দুয়ো খেলি আছে, মই এতিয়া যাওঁ পাকঘৰত। গোটেইকেইটাৰে মানে 8জন মানুহৰ ৰুটি বনাব লাগিব, গতিকে দেৰি হৈ যাব, সেইকাৰণে যাওঁ পাকঘৰত। কাবুলী বুটখিনি এতিয়া সিজাই ল'ম, আৰু এইফালে গাখীৰখিনি গৰম কৰিব দিছোঁ। আৰু এতিয়া আটাখিনি মাৰি লওঁ। কি কৰি আছ তই? হে ভগৱান, কিহত দোকান দিছ? আৰু এতিয়া আটাখিনি মাৰোঁ। আটাখিনি মাৰি থৈ দিলোঁ, মানে অলপ সময় ৰাখি থ'লে ঢিলা ঢিলা হয়, সেইকাৰণে আগতীয়াকৈ মাৰি থৈ দিলোঁ। এতিয়া ইয়াত বনাম চলে, মানে কাবুলী বুটৰ ঘুগুনি। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া নহৰুখিনি দি দিছোঁ। এতিয়া দিম মছলা, এই হৈছে জিৰা পাউডাৰ, চিকেন মছলা আৰু ধনিয়া পাউডাৰ। আছে বিলাহী, নিমখ আৰু ৰংগুড়াখিনিও দি দিলোঁ। এতিয়া কাবুলী বুটখিনি ধুনীয়াকৈ পুৰাই দি গৈছে। এতিয়া আটাখিনি মাৰি ল'লোঁ, আৰু এয়া লৈছোঁ পিঁয়াজ, মান ধনিয়া আৰু নহৰু কাটি লৈছোঁ। গাজৰ চাজৰ বা কেপচিকামো দিব পাৰি, কিন্তু আমাৰ সোনা আৰু হৃদয় নাখায়, সেইকাৰণে এনেদৰে লৈছোঁ। আৰু এয়া আলু সিজাই লৈছোঁ, মানে দুখনমান আলুৰ পৰঠা বনাম। আলুখিনি ভালকৈ পিটিকি ল'ম।
আচলতে বহুত বেলেগ ধৰণে বনায় মই এনেদৰে বনাম চিম্পলি তেতিয়া মানে আটাখিনি ফাটি নাযায় ৰুটিখন বেলতে মানে ফাটি নাযায় এইখিনি ধুনীয়াকৈ মাৰি ল'ম প্ৰয়োজন হ'লে আটাও দি দিম ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু অকণমান আটাৰ প্ৰয়োজন হ'ল এনেদৰে লাড্ডু বনাই লৈছোঁ মই কণী এটাৰ দৰে এনেদৰে বেলি লৈছোঁ মানে ৰাউণ্ড কৰি লোৱা নাই এতিয়া এখন এখনকৈ ভাজি ল'ম ভালকৈ অলপ কম তেল ব্যৱহাৰ কৰিছোঁ এনেকুৱা ষ্টাইলৰ বস্তু ৰাউণ্ড কৰা নাই বাকীখন এনেদৰে কৰি ল'ম এয়া আলুৰ পৰঠা আমাৰ ৰেডি এনেদৰে বনালে কেতিয়াও নাফাটে দেখিছে মানে এখনো এতিয়ালৈকে নষ্ট হোৱা নাই মোৰ হাতত আটাই লাগি আছে এনেদৰে বনালে কেতিয়াও আলুৰ পৰঠা নাফাটে চিম্পল পদ্ধতি একদম মই এনেদৰে বনাওঁ ঘুগনিও ৰেডি হ'ল কেঁচা জলকীয়া কাটি দিছোঁ ভিডিঅ'ৰ কাৰণে ৰাখি দিছোঁ অকণমান আমাৰ আলুৰ পৰঠা আৰু ৰুটি ৰেডি কেইখনমান মানে শুকান ৰুটি বনাইছোঁ আৰু এই আলুৰ পৰঠা কালাৰটো এনে হালধীয়া হৈছে যদিও কেমেৰাত কিবা এনেকুৱা আহিছে নাজানো কণীৰ ভুজিয়া বনাইছোঁ বিন আলু আৰু গাজৰ ভাজিছোঁ আৰু এয়া কাবুলী বুটৰ চলে